আজিৰ ভিডিঅ'টোত পঞ্চম মান শ্ৰেণীৰ পৰিৱেশ অধ্যয়নৰ 7 নম্বৰ পাঠটোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব। অসংস্কৃতি। প্ৰথমৰ প্ৰশ্নটো দিছে উত্তৰ লিখা। ক মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা। মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হৈছে সত্ৰীয়া নৃত্য আৰু ভাওনা। ক নম্বৰ প্ৰশ্নটো দিছে চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা। উত্তৰ চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম হৈছে গলপতা, জোনবিৰি, ঢোলবিৰি, কেৰু, গামখাৰু। তিনিবিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত তিনিবিধ বাদ্যযন্ত্ৰৰ নাম লিখা। উত্তৰ তিনিবিধ নৃত্য আৰু নৃত্যৰ লগত জড়িত বাদ্যযন্ত্ৰৰ নাম হৈছে বিহু গীতৰ লগত জড়িত বাদ্যযন্ত্ৰ হৈছে ঢোল, সত্ৰীয়া নৃত্যৰ লগত জড়িত থকা বাদ্যযন্ত্ৰ খোল আৰু হুঁচৰিৰ লগত জড়িত বাদ্যযন্ত্ৰ হৈছে পেঁপা। 6 নম্বৰ প্ৰশ্নটো দিছে চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখা। চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম হৈছে পিঠাগুড়ি, তিল পিঠা, ঘিলা পিঠা আৰু চিৰামুড়ি। তাৰ পিছৰ প্ৰশ্নটো চোৱা শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম লিখা। শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম হৈছে ৰংঘৰ আৰু কাৰেংঘৰ। অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা। অসমত থকা দুটা মন্দিৰৰ নাম হৈছে কামাখ্যা মন্দিৰ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ। দুটা দৌলৰ নাম হৈছে জয়দৌল, শিৱদৌল আৰু দুখন সত্ৰ নাম হৈছে আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ। তাৰ পিছৰ প্ৰশ্নটো কি দিছে চাওঁ হা। 2 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। বহাগত খালী ঠাই দিছে পালন কৰা হয়। বহাগত বহাগ বিহু পালন কৰা হয়। 6 নম্বৰত দিছে খেৰাই পূজা পালন কৰে। খেৰাই পূজা বড়োসকলে পালন কৰে। তাৰ পাছত দিছে বিহু অসমৰ জাতীয় উৎসৱ। ইয়াত অসমৰটো খালী ঠাই পূৰাব দিছে। 9 নম্বৰত মিচিং সকলে আলি আই লৃগাং পালন কৰে। এতিয়া আলি আই লৃগাংটো আমি লিখি দিছো। কৰম পূজা আদিবাসী সকলে পালন কৰে। যিকেইটা খালী ঠাই আছে সেইকেইটা তলত আণ্ডাৰলাইন কৰা হৈ আছে, তোমালোকে চাই লিখি ল'বা। 3 নম্বৰ প্ৰশ্নটো দিছে অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে 10টা বাক্য লিখা। উত্তৰ অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদান উল্লেখযোগ্য। তেখেতে প্ৰচাৰ কৰা এক শৰণ নাম ধৰ্মই অসমীয়া জাতিক একত্ৰিত কৰি ৰাখিছে। মহাপুৰুষ শংকৰদেৱৰ অবিহনে অসমীয়া সংস্কৃতিৰ কথা ভাবিব নোৱাৰি। তেখেতে কীৰ্তন, দশম, গীত মাত, ভাওনা সবাহ, খোল তালকে ধৰি ভিন্ন বাদ্যযন্ত্ৰৰ সৃষ্টি কৰি অসমীয়া সংস্কৃতিৰ বৰঘৰটি সুদৃঢ় কৰি থৈ গৈছে। নামঘৰ হৈছে অসমীয়া সমাজৰ মেৰুদণ্ড স্বৰূপ। এই নামঘৰো তেওঁৰেই অৱদান। মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা সত্ৰীয়া নৃত্যই ভাৰতীয় নৃত্যকলাৰ লগত ফেৰ মাৰিব পৰা হ'ল। প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ ভাষাৰে ক'ব পাৰি সাহিত্যৰ গুৰু শংকৰ, সাহিত্য ৰাজ্যৰ ৰজা শংকৰ, সমাজ গ্ৰহেতা শংকৰ, সমাজৰ নেতা শংকৰ। এতিয়া চোৱা 4 নম্বৰ চমু টোকা লিখা। চমু টোকা লিখিব দিছে বিহু, পুতলা নাচ, অসমীয়া ভাষা, সত্ৰীয়া নৃত্য, উৎসৱ পাৰ্বণ। 1 নম্বৰতে দিছে বিহু। বিহু আমাৰ জাতীয় উৎসৱ। অসমৰ মূল উৎসৱ বিহু। এক কথাত ক'বলৈ হ'লে বিহুৱে অসমীয়া জাতিৰ প্ৰাণ। বিহু এটা কৃষিভিত্তিক উৎসৱ। বিহু 3টা, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। বহাগ বিহুক ৰঙালী, কাতি বিহুক কঙালী আৰু মাঘ বিহুক ভোগালী বুলিও কোৱা হয়। বিহু আগদিনাখনক উৰুকা বুলি কোৱা হয়। তাৰ পিছৰটো আমাক দিছে পুতলা নাচ।
অসমীয়া সংস্কৃতি জগতখনক অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ অহা এটা নাট্য অনুষ্ঠান হৈছে পুতলা নাচ। পুতলা নাচ হৈছে পুতলাসমূহক সূতা লগাই ওপৰৰ পৰা পৰিচালনা কৰা এক কলা। পুতলা নাচক ভাৰতীয় নাট্য সাহিত্যৰ আদি বুলি কোৱা হয়। সূত্ৰধাৰৰ সহায়ত পুতলাবোৰক নচোৱা হয়। ৰামায়ণ, মহাভাৰত আদিৰ পৌৰাণিক কাহিনীবোৰ পুতলা চৰিত্ৰৰ সহায়ত উপস্থাপন কৰা হয়। ইয়াৰ পিছতে আমাক দিছিল চমু টোকা অসমীয়া ভাষা। অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয় আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। অসমৰ স্থানীয় ভাষা অসমীয়া। অসমীয়া ভাষাটোৰ দুটা ৰূপ, এটা কথিত আৰু আনটো লিখিত। অসমীয়া ভাষাই লিখিত ৰূপ পোৱাৰ আগতে মানুহৰ মুখে মুখে নানা গীত, পদ, ফকৰা যোজনা, সাধু কথা কথিত ৰূপত প্ৰচলিত হৈ আছিল। এইটো আছিলে অসমীয়া ভাষাৰ চমু টোকা। এতিয়া ঘ নম্বৰটো কি দিছে? সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্য বৰ্তমান ভাৰতৰ 8টা নৃত্যশৈলীৰ অন্যতম। এই সত্ৰীয়া নৃত্যৰ সৃষ্টিকৰ্তাজন হ'ল শংকৰদেৱ। সত্ৰীয়া নৃত্যত তাল, খোল আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। সত্ৰীয়া নৃত্যৰ সত্ৰীয়া শব্দটো সত্ৰৰ পৰা আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠিত সত্ৰসমূহৰ যোগেৰে প্ৰায় 1500 শতিকাৰ পৰাই এই নৃত্যধাৰা অসমত প্ৰচলিত হয়। তাৰ পিছৰটো আছিলে উৎসৱ পাৰ্বণ। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো লোকেই উৎসৱ পাৰ্বণ পালন কৰে। উৎসৱ পাৰ্বণে মানুহৰ মনত আনন্দ দিয়াৰ উপৰিও ঐক্য আৰু সমন্বয় বজাই ৰাখে। অসমত পালন কৰা উৎসৱসমূহ হ'ল বিহু, বৈশাখু, আলি আই লৃগাং, হোলী, দুৰ্গা পূজা, দেৱালী, সৰস্বতী পূজা, লক্ষ্মী পূজা আৰু কালী পূজা ইত্যাদি। তাৰপিছৰটো চাওঁ আহা। তাৰপিছত শেষৰ প্ৰশ্নটো দিছে কংসৰ লগত সংস মিলোৱা। মই মিলাই দিছো। তেজপুৰত কি আছে? অগ্নিগড়। কামৰূপত পুৱামক্কা, গোৱালপাৰাত সূৰ্য পাহাৰ, ধুবুৰীত টেগ বাহাদুৰৰ গুৰুদ্বাৰ আৰু কাছাৰত আছে ভুৱন পাহাৰ মন্দিৰ।